सिमेन्ट सापरि दिमु दैमानि सायाव दालां बानायनानै होनांगौनि हाजार हाजार सुबुंफोरा होस्रिखावनाय हाबाफारि लादों। 5,000निबो बांसिन रायजोफोरा गोमसार होदों दिमु दैमानि सायाव। भारत उदांस्रिया 75 बोसोर जानायनि उनावबो भुगिनो गोनां जादों सिलाकुटि पन्चायतनि खमैबो 40 गामिया। मख'नो गोनांदि 515 नं राजा लामानि साब सेन्टारनिफ्राय सिमेन्ट मोखां सप्ता हाथाइ कुलि हाथाइसिम थांग्रा लामा गिबि मन्त्रि गामि लामाजों थांनाय दिमु दैमानि साजों दालां गैयैनि रायजो राजा आरो फरायसा फरायसुलि बिथांमोनहा गिथाव बाथाव जाथायजों भुगिनो गोनां जादों। दिनै 40 गामिनि मानसिफ्रा ज' जानानै दिमु दैमानि सायाव दालां नांगौनि होस्रिखावनाय हाबाफारि लायो। हाबाफारियाव दालां नांगौ, दालां गैयाब्ला भट गैया बायदि बायदि स्लगानजों सोमावसारदों। মাধ্যমৰ যোগেদি অসম চৰকাৰ বিধানমন্ত্ৰীয়ে MLA MP সকলক ক'ব বিচাৰিছোঁ যে আমি এইখন নদীৰ বাবে স্কুললৈ যাব নোৱাৰোঁ, ৰেগুলাৰ বন্ধ হৈ থাকে, পৰীক্ষা আছিলে পৰীক্ষাও দিব নোৱাৰোঁ, কেতিয়াবা বহু সমস্যাৰ সৃষ্টিও হ'ব পাৰে। গতিকে আমি দলংখন দাবী কৰিছোঁ, দলং আমাৰ লাগিবই লাগিব। চোৱা আপোনালোকে আজি আমি এইখন ডিমু নদীৰ ওপৰত আমাৰ এখন ব্ৰিজ নথকাৰ কাৰণে আমি আজি ৭৫ বছৰ দিন ধৰি এই অঞ্চলবাসী ৰাইজে আমাৰ জৰ্জৰিত সমস্যাত পৰি আছে। আৰু এইখন পথ আমাৰ আৰ্থিক দিশত আৰু স্বাস্থ্যৰ দিশত আৰু শিক্ষাৰ দিশত এইখন নদীৰ পৰাই আমি মানে পাৰাপাৰ কৰি পেলাই আমি সহযোগ ৰাখোঁ। কিন্তু পৰিতাপৰ বিষয় যে আমাৰ যিসকল এই অঞ্চলবাসী ৰাইজৰ ল'ৰা ছোৱালীসকলে আমাৰ শিক্ষা দীক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত বাৰিষাত প্ৰায় 6 মাহ পৰ্যন্ত দিন আমাৰ ল'ৰা ছোৱালীয়ে শিক্ষা দিশৰ পৰা বঞ্চিত হৈ থাকে। আৰু এটা পৰিতাপৰ বিষয় যে আমাৰ অঞ্চলবাসী ৰাইজৰ কোনো এজন ব্যক্তিয়ে কিবা এটা বেমাৰত যদি আক্ৰান্ত হয় তেতিয়াহ'লে আমি অতি সময়মতে আমি স্বাস্থ্য কেন্দ্ৰলৈ নিব নোৱাৰাৰ কাৰণে আমাৰ ৰোগীয়ে মৃত্যুক অকালতে আৱতি ল'বলগীয়া হয়। আন দিশৰ পৰা আমাৰ সমস্যা, আমাৰ এই বৃহৎ অঞ্চলত দুখীয়া সমাজ আমি এইখন নদী পাৰ কৰি পেলাই চিলাপথাৰত আজিৰা কৰিবলৈ যাওঁ, লেকাবালিত আজিৰা কৰিবলৈ যাওঁ, ডিমত আজিৰা কৰিবলৈ যায়, কোনোবা বিজনেছ কৰিবলৈ যায়। কিন্তু পৰিতাপৰ বিষয় বাৰিষাত আমি 6 মাহ পৰ্যন্ত যোগাযোগ যাতায়াতৰ অসুবিধাত আমি নদী পাৰ কৰিব নোৱাৰাত আমি আমাৰ আৰ্থিক দিশত এই অঞ্চলবাসী ৰাইজৰ জুৰুলা অৱস্থা হৈ পৰে। এই বিষয় লৈ আমি বিগত কংগ্ৰেছ চৰকাৰবিলাকক আমি আমাৰ পূৰ্বপুৰুষসকলৰ দিনৰ পৰা আমি বাৰ বাৰ আপত্তি বিপত্তি কৰি আহিছোঁ। আৰু বৰ্তমান যিটো নেকি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন BJP চৰকাৰ, এই চৰকাৰখনৰ ওপৰতো আমি আপত্তি কৰিছোঁ, কিন্তু বৰ্তমানলৈকে আমাৰ একো ফলপ্ৰসূ হোৱা নাই। আৰু একেসকলৰ লগতো আমি দাবীদাৰ কৰি আহিছোঁ, কিন্তু কোনো এটা দলঙৰ ব্যৱস্থা আমাক কৰি দিয়া নাই। গতিকেলৈ এই চেনেলৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰলৈ আৰু আমাৰ বিধায়ক আৰু সংসদ মহোদয়সকললৈ আমি এই বৃহৎবাসী অঞ্চলৰ ৰাইজে বিনম্ৰভাৱে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ, বিনম্ৰভাৱে আপোনালোকক অনুৰোধ কৰিছোঁ, আমাৰ আজিৰ কাৰ্যসূচী আপোনালোকে সফল কৰক। এই নদীখনৰ ওপৰত এখন আমাক পকা দলং বনাই দিয়ক। আমাৰ দাবী আপোনালোকে লক্ষ্য কৰক।